তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ আহি গ'লোঁ মই আপোনালোকৰ মাজলৈ আৰু আজি আপোনালোকক মই দেখুৱাম মোবাইল চাৰ্জিং এক্সটেনশ্যন বৰ্ড কেনেকৈ বনাব। তো এইটো বনাবলৈ আমাক ইমান বস্তুৰ প্ৰয়োজন নহয়। তো আমাক এটা চকেট লাগিব আৰু এটা লাগিব ছুইচ, এটা চকেট এটা ছুইচ লাগিব আমাক। আৰু ইয়াৰ বক্সটো মই ব্যৱহাৰ কৰিম মোবাইলৰ বক্স। ইয়াৰ কাটিং কৰিছোঁ মই, তো ইয়াতে লগাই দেখাই আছোঁ আপোনালোকক মই। আৰু ইয়াতে এনেকুৱা লগাব লাগিব গাইজ, এনেকুৱাকৈ লগাব লাগিব। তো মই লগাই দেখাই আছোঁ আপোনালোকক। তো এনেকুৱাকৈ লগাব লাগিব আৰু এইটো ছুইচটো, আৰু এইটো দেখি আছেনে আপোনালোকে, ইয়াতে ফুটা কৰিব লাগিব, ইয়াতে স্ক্ৰু লগাব লাগিব ইয়াতে। তো মই এইটো ফুটা কৰি স্ক্ৰুটো লগাই লওঁ। আৰু ফাইনেলি স্ক্ৰু লগোৱা হৈ গ'ল গাইজ, এয়া দেখিবলৈ পাৰিছে। এতিয়া ৱাইৰিঙৰ কাম বাকী আছে, তো বলক ৱাইৰিঙৰ কামটো কৰি লওঁ। আৰু গাইজ এতিয়া মই এইটো ৱাইৰিং কৰোঁ, আপোনালোকে চাই থাকক। মোবাইলটো মই ষ্টেণ্ডত থৈ দিছোঁ, তো এতিয়া মই এইটো ৱাইৰিং কৰোঁ, আপোনালোকে চাই থাকক। ভিডিঅ'টো অলপো স্কিপ নকৰিব। এয়া খুলি আছোঁ। মই গোটেই ৰেডি কৰি থৈ দিছোঁ ৱায়াৰবিলাক। এয়া তো এতিয়া ৱাইৰিং কৰোঁ মই গাইজ। আৰু এক্সটেনশ্যন বৰ্ডৰ ৱাইৰিং বহুতেই জানে আৰু বহুতেই নাজানে। যিসকল নাজানে ইহঁতৰ কাৰণে হয়তো ভিডিঅ'। তো প্ৰথমতে মই এইটো ফেজ এইটো নিউট্ৰেল হয়। তো মই প্ৰথমতে ফেজৰ ৱায়াৰটো লগাই লওঁ। এইটো এটা হৈ গ'ল। চকেটৰটো আছে এতিয়া, চকেটৰটো লগাই লওঁ এতিয়া। আৰু কেমেৰা আজি নিজে নিজে ব্লাৰ হৈ আছে গাইজ, কেতিয়াবা কেতিয়াবা। তো এইটো হৈ গ'ল গাইজ, এয়া দেখিবলৈ পাৰিছে। এইটো ফেজৰ ৱাইৰটো হৈ গ'ল। ইয়াৰ চুইচৰ পৰা ইয়াৰ চকেটত লগালোঁ। এতিয়া মেইন তাৰটো আছে, এয়া মেইন তাৰটো মই এদি সোমাই দিম। এয়া তো ইয়াতে মই অলপ বান্ধি লওঁ। তো এনেকুৱাকৈ বান্ধি ল'লোঁ, এনেকুৱাকৈ। তো এইটো তেনেকৈ বান্ধি লৈ, তো এইটোও ৱাইৰিং কৰোঁ এতিয়া। তো ফেজটো হ'ব ইয়াতে। এইটো মেইন তাৰটো গাইজ। ফেজটো হৈ গ'ল গাইজ। এতিয়া আছে নিউট্ৰেলটো, তো ইয়াতে হ'ব নিউট্ৰেলটো। তো ইয়াৰ নিউট্ৰেল তাৰটো হয়। তো ফাইনেলি হৈ গ'ল গাইজ। তো চাওক এবাৰ। তো এনেকুৱাকৈ ৱাইৰিং কৰিব লাগে। তো এতিয়া মই ইয়াক পেকিং কৰিম। তো ইয়াক পেকিং কৰিবলৈ এনেকুৱা তাৰপিছত এনেকুৱা টো ভৰাব লাগিব। আৰু তো এনেকুৱাকৈ পেকিং কৰিব লাগিব এইটো। ইয়াতে এতিয়া মই ফেভিকুইক আঠা মাৰি দিম। আৰু গাইজ এতিয়া মই ইয়াতে ফেভিকুইক আঠা লগাই ল'ম।
তো এনেকুৱাকৈ লগাব লাগিব। আৰু ফাইনেলি গাইজ মোৰ মোবাইল চাৰ্জিং এক্সটেনশ্যন বৰ্ড ৰেডি হৈ গ'ল। ইয়াত দেখিবলৈ পাৰিছে। তো ইয়াক এতিয়া টেষ্টিং কৰিব লাগে। টেষ্টিংটো এনে কৰিব নালাগে, তথাপিও আপোনালোকক দেখুৱাই দিওঁ টেষ্টিং কৰি। আৰু এইটো ভিডিঅ' মই নবনাওঁ বুলি ভাবিছিলোঁ, তথাপিও আপোনালোকক অলপ বনাই দেখাওঁ বুলি ভাবি এইটো ভিডিঅ' বনালোঁ। তো এতিয়া টেষ্টিং কৰিম মই ইয়াক। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইকো কৰি দিব। আৰু গাইজ এতিয়া মই এইটো টেষ্টিং কৰিম। তো এয়া মই ৱাইট জইন কৰি লৈছোঁ। তো এয়া এইটো প্ৰথমতে ইয়াতে থৈ দিওঁ। তো ৱাইটটো ইয়াতে লগাম। তো ইয়াতে লগাম এক্সটেনশ্যন বৰ্ডত। তো প্লাগটো নাই, চাৰ্জাৰেৰে লগাই দিম। তো এয়া এনেকুৱাকৈ লগালোঁ। ইয়াত চুইচ দিলোঁ। প্ৰথমতে মই টেষ্টাৰেৰে টেষ্টিং কৰিম। এয়া চুইচ দিলোঁ গাইজ। এয়া দেখিবলৈ পাৰিছে। এয়া চুইচ বন্ধ, এয়া নাই। চুইচ দিলোঁ, এয়া। আৰু এতিয়া গাইজ মই এটা বাল্ব ল'ম, বাল্বেৰে টেষ্টিং কৰি দেখাম। তো এইটো এটা বাল্ব ল'লোঁ। তো এতিয়া চাওক গাইজ। তো এনেকুৱাকৈ লগালোঁ। এয়া দেখিবলৈ পাৰিছে গাইজ। এয়া চুইচ দিলোঁ, এয়া এয়া চাওক গাইজ। তো হৈ গ'ল মোৰ। আৰু এইটো গাইজ আপোনালোকে বিচনাত ব্যৱহাৰ কৰিব পাৰিব আৰু বাহিৰত কিবা কামত। আৰু গাইজ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আজিলৈ এইখিনি আছিল। লগ পাম আকৌ নেক্সট ভিডিঅ'লৈ।